এভৰিৱান, চাওকচোন মোৰ গাৰ্ডেনত ইমান ধুনীয়াকৈ এপল বেৰ কেইজোপা ফুলিছে। এপল বেৰ মানে আমি সাধাৰণতে বঙালী বগৰী বুলি কওঁ। বহুত ডাঙৰ ডাঙৰ হয়, টেষ্টটো ভাল, বহুত মিঠা হয়, বহুত ধুনীয়াকৈ ফুলিছে। গাৰ্ডেনখনৰ মোৰ একে বহুতখিনি জেগা আৱৰি ধৰি আছে। Audio Jungle. ধুনীয়াকৈ ফুলিছে। এইখিনি সময়ত কিন্তু বহুত যত্ন ল'ব লাগে। মই দুদিনৰ মূৰে মূৰে লিকুইড ফাৰ্টিলাইজাৰ দি আছোঁ। এয়া এতিয়া আজি দিম। এয়া মই এটা ফাৰ্টিলাইজাৰকে দুবাৰ ৰিপিট কৰা নাই। এইখিনি মই মানে গোবৰ শুকানকৈ শুকুৱাই মানে 6 মাহমান পুৰণা হ'ব লাগিব। মই দেখুৱাম বাৰু কেনেকৈ শুকুৱাই থৈছোঁ। শুকান গোবৰ মই তিয়াই পেলাই 21 দিন OSD কম্প'জাৰত তিয়াই থৈ দিছোঁ। আৰু তাৰপিছত আজি মই এয়া দিম। আপোনালোকৰ তাত যদি OSD কম্প'জাৰ নাথাকে তেতিয়াহ'লে অকণমান দৈ পানী আৰু মিঠৈ দিব পাৰিব। আৰু দৈ আৰু মিঠৈয়ে মানে ফাৰ্টিলাইজাৰখিনি ডিকম্প'জ হোৱাত সহায় কৰে। মানে দৈয়ে গুড বেক্টেৰিয়াবিলাক অণুজীৱবিলাক মানে বঢ়ায়, আৰু মিঠৈ হ'ল অণুজীৱখিনিৰ খাদ্য। গতিকে ইয়াত সকলোখিনি ভিটামিন মিনাৰেলছে পোৱা যায়, গছে পায়। সেইটো কাৰণে তেনেকৈ OSD কম্প'জাৰ দি তিয়াব পাৰে, নহ'লে দৈ আৰু মিঠৈ অকণ দি পেলাই তিয়াই পেলাই 21 দিন থৈ দিলেই হ'ল। 21 দিনৰ পিছত আপোনালোকে অকণ সদায় ৰাতিপুৱা গধূলা লৰাই থাকিব। 21 দিনৰ পিছত ৰেডি হৈ যায়। তাৰে এমগত 10 মগ পানী মিলাই পেলাই আপোনালোকে দিলেই হ'ল। সকলো গছতে দিব পাৰিব, খালি ইনডোৰ প্লেণ্টত দিব নালাগে। এনেকৈ বাহিৰৰ মানে সকলো প্লেণ্টতে দিব পাৰিব তেনেকৈ। এতিয়া মই এয়া দিম। এয়া ফাৰ্টিলাইজাৰ দিলে মানে বগৰীটোতো ভাল হয়েই, ফলবিলাকতো ভাল হয়েই, লগতে টেষ্টটো বৰ ধুনীয়া হয়। মোৰ গাৰ্ডেনৰ মানে এই ড্ৰেগন ফ্ৰুট খাই চবেই কৈছে যে কিনাতকৈ বহুত বেলেগ, বহুত মিঠা। গতিকে মানে এনেকুৱা আমি অৰ্গেনিক হিচাপে কৰিলে ধৰক মানে তেতিয়া স্বাস্থ্যৰ কাৰণেও ভাল, পৰিৱেশৰ কাৰণেও ভাল, আৰু ঘৰতে সহজে আমি পোৱা বস্তুখিনিকে ক'ব পৰা। মোৰ সাধাৰণতে কিটচেনৰ পৰা যিবিলাক ৱেষ্ট ওলায় সেইবিলাক ওপৰলৈ আহে আৰু সাৰ হিচাপে আৰু ওপৰৰ পৰা খাদ্য হিচাপে পাকঘৰলৈ যায়। পাকঘৰ কিটচেনটো গাৰ্ডেন, গাৰ্ডেনটো মানে কিটচেন, তেনেকুৱা হয় আৰু। একো বস্তুৱে মই পেলনি নাযায়। আনকি মই চাউল ধোৱা পানী, দাইল ধোৱা পানী, মানে আলু ধোৱা পানী, এইবিলাক চব মই গছৰ গুৰিত দিওঁ। আৰু শাক পাচলি বাকলি, তাৰপিছতে মানে কণী বাকলি, মানে চব মানে ভাত, মানে খালি মানে ধৰক তেল দি ৰন্ধা বঢ়া বস্তু নিদিওঁ আৰু সেয়া দিব নালাগে। মাছ মাংস তেল দি বনোৱা বস্তু এইবিলাক একো মছলা চছলা দিয়া এইবিলাক দিব নালাগে। দাইলো নিদিওঁ, নিমখ আছে কাৰণে, খালি ভাত দিওঁ। বুজিছেনে? মোৰ জাৰবেৰা কেইজোপা কি ধুনীয়াকৈ ফুলিছে। জাৰবেৰা কেইজোপা কিহত লগাইছোঁ আপোনালোকক দেখুৱাম ৰ'ব। এইটো মোৰ পুৰণা গেছ এটা আছিল, গেছটো বেয়া হৈ গ'ল, সেইটোতে মই এয়া জাৰবেৰা লগাই থৈছোঁ। একোৱে পেলনি নাযায়। ঘৰখনত যিমান যি মানে ৱেষ্ট আছে চব আহি গাৰ্ডেনত লাগেহি। ফুলিছে। এয়া আম কলি হৈছে, এয়া ফুলিছে, এইপিনেও এয়া ফুলিছে, লগতে আপোনালোকক আকৌ দেখুৱাওঁ। এইটো দেখিছে কিমান ডাঙৰ হৈছে আমটো, দেখিছে? এইটো এই ড্ৰেগন ফ্ৰুট কেইজোপাই বহুত খোৱালে। কালিও ছিগিছোঁ কেইটামান। একেবাৰে এপ্ৰিলৰ পৰা পুৰা দমে লাগি আছে। আপোনালোকে সৰু পট এটাতে এজোপা হ'লেও ড্ৰেগন ফ্ৰুট লগাবচোন। মই কেনেকৈ শুকুৱাই থৈছোঁ।
এইখিনি 6 মাহ পুৰণা। এনেকৈ মই গোবৰ এনেকৈ সৰু সৰু টুকুৰা কৰি পেলাই মই এনেকৈ শুকুৱাই থৈ দিছোঁ। এয়াকে তিয়াই লিকুইড ফাৰ্টিলাইজাৰ কৰোঁ। আৰু এইবিলাক মোৰ এনজাইম। এই এনজাইম কেনেকৈ বনাব লাগে মই পিছত ক'ম বাৰু। এয়া মই এনজাইম বনাইছোঁ। এয়া এনজাইম। ৱেষ্টবিলাক শাক পাচলি বাকলি চাকলি এইবিলাক মানে হেৰি কৰি পচাই পেলাই এনেকুৱা হৈছে। বস্তা আছে খৰালি দিনৰ পাচলিৰ কাৰণে মই দিবলৈ থৈছোঁ। এয়া এনজাইম। এইটো নাৰ্জী ফুলৰ এনজাইম। এইখিনি 3 মাহ সময় লাগে এনজাইম বনাবলৈ। কিন্তু এনজাইম এনেকুৱা এবিধ লিকুইড যিটোৱে মানে ধৰক যিটোৱে মানে গছপুলিটো মানে ভাল হয়েই গছপুলি। তাৰ উপৰিও আকৌ আপুনি পানীটো দিব পাৰে। চুলি ধোৱাৰ পিছতো চুলি অঁতাওতেও দিব পাৰে। বহুত ভাল। এনেকৈ মই লিকুইড হেৰি কম্প'জ বনাওঁ। চাওক এয়া বেলৰ হেৰিবিলাক আছে। এনেকৈ যিমান যি ঘৰৰ ৱেষ্ট আছে মই এনেকৈ থৈ যাম। এইটো ডাঙৰ এটাতে টিং লৈছোঁ, তাত এনেকৈ থৈ যাওঁ। আৰু এইখিনি প্ৰায় হৈছেহিয়ে। মই এইখিনি চালি পেলাই আকৌ এনেকৈ বস্তাত ভৰাই থৈ দিম। তাকে মই গছৰ গুৰিত দিওঁ। এনজাইমৰ বিষয়ে কৈছোঁ। এনজাইমটো এনেকুৱা এবিধ লিকুইড যিটোৱে আপোনাৰ নিমৰ এনজাইম কৰিলে আপুনি পানীত দিলে পানীৰ বীজাণুবিলাকো মাৰে। তাৰপিছত চুলি ধোৱাৰ পিছতো চুলিত অঁতাব পাৰে। তেতিয়া এই শ্বেম্পুৰ কেমিকেলবিলাক নাইকিয়া হয়। আৰু শ্বেম্পুৰ কেমিকেলবিলাক নাইকিয়া হোৱাৰ উপৰিও আৰু ধৰক মানে শাক পাচলি বজাৰৰ পৰা অনাৰ পিছত শাক পাচলিও ধুব পাৰে। তাত মানে কেমিকেলটো নাইকিয়া হৈ যায়। তেতিয়া মানে যিটো কেমিকেল থাকে মানে কীটনাশক থাকে সেইবিলাকৰ প্ৰকোপটো নাইকিয়া হৈছে। আকৌ বেচিন কেতিয়াবা ব্লক হ'লে তাত দি থ'লেও ধৰক খুলি যায় বেচিন। ইমান পাৱাৰফুল সেইটো। মোৰ ফুলিছে দেখিছেনে? নতুনকৈ ফুলিছে এইবাৰ। প্ৰত্যেকজোপা গছতে টাবতে মই এটা এটা নাৰ্জী পুলি দিছোঁ। নাৰ্জী পুলি দিলে গছজোপা বেমাৰ আজাৰ নহয়। সেইকাৰণে দেখিছেনে? প্ৰত্যেকটো পটতে মই এজোপা এজোপা নাৰ্জী দিছোঁ। আপোনালোকে কেনেকৈ এনজাইম বনাব সেইটো মই কেতিয়াবা ভিডিঅ'ত দেখুৱাম। বহুত ভাল। মই পাচলি চাচলি চব ধুই লওঁ এনজাইমে। আৰু পানী বিশেষকৈ বিশুদ্ধ কৰে এনজাইমে। গছত যিমানবিলাক মানে ধৰক খাদ্য দিওঁ কেতিয়াবা ল'ব নোৱাৰে গছে। এই এনজাইম দিলে গছে ধুনীয়াকৈ খাদ্যবস্তুবিলাক গ্ৰহণ কৰে। এইখনে মোৰ বাগানখন। আকৌ দেখুৱাইছোঁ এপল বেৰ কেইজোপা।